everyone, welcome back to my channel. আজি আমি মানে এঠাইলৈ যাম আৰু মোৰ লগত ফ্ৰেণ্ড যাব, সিহঁতেও আহি আছে। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণলৈকে, ক'ত যাওঁ কি কৰোঁ আমি দেখাই। এয়া আহি গ'ল আমাৰ MLA বাইদেউ। MLA বাইদেউ নমস্কাৰ কৈ দিয়া। নমস্কাৰ কৈ দিয়া। নমস্কাৰ। তাই মানে অলপমান লাজ কৰিছে। আমি এতিয়া যাই লওঁ, আহা বোলা। আমি এতিয়া দেখাই আছো নতুনকৈ হোৱা গণেশ মন্দিৰটো। আহকচোন আমি মন্দিৰটো চাওঁ। ফাইনেলি আমাক দাদাই গণেশ মন্দিৰ যোৱা পথটো দেখাই দিলে। এতিয়া আমি গৈ আছো, পালোৱে আৰু মন্দিৰটো। বান্দৰ আছে, বহুত বান্দৰ আছে ইয়াতে। বান্দৰটো আহি আছে। মাই বান্দৰ আহি আছে। দক্ষিণফালে সমাজসমিতি তাতে এটা শিলৰ মন্দিৰত গণেশ মন্দিৰ উদ্ধাৰ হৈছে। এইটো উদ্ধাৰ হোৱা বহুদিন হ'ল, কিন্তু বহুদিন হ'লেও সেই বস্তুটো তাত জংঘলৰ মাজতে পৰি আছিল। এতিয়া আমাৰ বিধায়ক হৰিপ্ৰিয়া বাইদেৱে সেইটো উদ্ঘাটন কৰি তাত যোৱা পথ আৰু আমাৰ তাৰ কাষতে লাগি থকা চৈতন্য ভোগ উদ্ধাৰ কৰি তাত ৰাস্তা ঘাট বনাই দিছে। এতিয়া মানুহ দৰ্শনাৰ্থী তাত সুন্দৰভাৱে যাব পৰা সুবিধা হৈছে। সেইমতে এতিয়া গণেশ মন্দিৰ সেইটো পৰিচিত হৈ আছে। হ'ব এইখিনিয়ে। কুমাৰ জয়ন্ত ৰাইজৰ MLA। আপোনালোকে কমেণ্ট কৰি দিব যদি কিবা আঠুৱা লাগে। আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি নতুনকৈ কোনোবাই ভিডিঅ'বিলাক আমাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জয় অসম। বাই বাই।